বাঘলৈ বা বাঘে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰে। বাঘৰ ভয়ত গৰু ছাগলীও বিভিন্ন প্ৰান্তত মেলিবলৈ ভয় কৰে একাংশ লোকে। তেনে ক্ষেত্ৰত হৰিণা আৰু বাঘ একেলগে মাত্ৰ কেইমিটাৰমান দূৰত্বত, আৰু বাঘ দেখি হৰিণাই পলায়নো কৰা নাই। এক বিৰল দৃশ্য এইখন অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কেইমাহমান পূৰ্বে এই দৃশ্য এগৰাকী টুৰিষ্ট গাইডে বন্দী কৰিছিল তেখেতৰ কেমেৰাত। দিল্লীৰ পৰা পৰ্যটক আহিছিল আৰু সেই পৰ্যটকসকলৰ লগত তেখেতে সহায়ক হিচাপে বিভিন্ন প্ৰান্ত দেখুৱাইছিল। তেনে সময়তে এটা বাঘ প্ৰত্যক্ষ কৰিছিল। বাঘটো দূৰৰ পৰাই ধৰিব পাৰি লোকসকল আৰু টুৰিষ্ট গাইডজন ৰৈ দিলে, আৰু ৰোৱাৰ পিছতেই কেমেৰাত বন্দী কৰিলে এই দৃশ্য। আৰু তাৰ কাষতে আছিল, বাঘটোৰ কাষতে আছিল কেইটামান হৰিণা, আৰু একেলগে হৰিণা আৰু বাঘ চৰি আছে। মুঠৰ ওপৰত ক'ব পাৰি যে এনেসমূহ দৃশ্যই কিছু কথা আচলতে বুজাইছে। যেতিয়া আনে আক্ৰমণ নকৰে বা অপকাৰ নকৰে, তেতিয়াহ'লে ইজনেও আক্ৰমণ নকৰে। আৰু এই মুহূৰ্তত আমি সেই বিশেষ দৃশ্যটো, চৰ্চিত হোৱা সেই বিশেষ দৃশ্যটো এই কাৰণেই দেখুৱাইছোঁ, কাৰণ এই দৃশ্যটো বৰ্তমান বিভিন্ন মাধ্যমত আচলতে ভাইৰেল হৈ পৰিছে। আমি টুৰিষ্ট গাইডজনৰ নাম এই মুহূৰ্তত জনাম। টুৰিষ্ট গাইডজনৰ নাম হৈছে বিশ্বজিৎ চেত্ৰী। তেখেতৰ কেমেৰাত আবদ্ধ কৰিছিল এই দৃশ্য। পশুৰ প্ৰতি থকা পশুৰ মৰমীয়া আকুলতা। কাজিৰঙাৰ অন্তৰ্ভাগৰ এনে বিৰল দৃশ্য প্ৰকাশে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ পৰ্যটকৰ আগমন বৃদ্ধি হোৱাৰ আশা কৰিব পাৰি। কিন্তু ব্যক্তিগতভাৱে কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ বাবে বিভিন্নজনে চিন্তা কৰিলেও পৰ্যটন বিভাগ অথবা বন বিভাগৰ কাৰ্যকলাপ কিন্তু বৰ বিশেষ দেখিবলৈ পোৱা নাযায়। এনে প্ৰেক্ষাপটত টুৰিষ্ট গাইড বিশ্বজিৎ চেত্ৰীৰ কেমেৰাত বন্দী হোৱা দৃশ্যই চৰকাৰী পক্ষক কেনেধৰণে প্ৰভাৱান্বিত কৰিব সেয়া লক্ষণীয় হ'ব। আমাৰ হাতত সেই বিশেষ টুৰিষ্ট গাইডজনৰ মন্তব্য আহি পৰিছে। মন্তব্যখন আচলতে এইটো বাঘ আৰু পহু একেলগতে খুব বিৰল দৃশ্য। এইটো খুব কম মানে এইটো দেখি নাপায়। এবাৰ প্ৰথম চাগে কাজিৰঙাত এনেকে লগতে। এইটো আচলতে মাৰ্চ মাহত মিহিমুগত যিটো কঁহা ৰেঞ্জৰ মিহিমুগৰ ওচৰতে খুব বিৰল দৃশ্য দেখা পাইছিলোঁ এতিয়া। আৰু সেইদিনা চাগে বাঘ আৰু পহু চাগে লগতে দেখা পোৱা চাগে এটা কাৰণ হ'ব পাৰে, আপোনাৰ বাঘে যেতিয়া যিমানটো খাদ্যৰ প্ৰয়োজন হয় যেতিয়া খায়, তেতিয়া তাৰপিছত আপোনাৰ চিকাৰ নকৰে। ক'বলৈ গ'লে বাঘে অযথা এনেও আপোনাৰ মানে যিবিলাক জীৱকুল এনেই মাৰি আপোনাৰ পেলাই নিদিয়ে। এইটো আপোনাৰ দিল্লীৰ পৰ্যটক আছিলে মোৰ লগতে। আচলতে প্ৰায়বোৰ পৰ্যটকে অহাৰ পিছত কাজিৰঙাত গড় দেখাৰ পিছত প্ৰায় বাঘবোৰ বিচাৰি ফুৰে মানে দেখিবলৈ। এইটো মাৰ্চ মাহত খুব বেছিকে চাই পিনে, আৰু এনেকুৱা মানে আপোনালোকৰ চেনেলৰ মাধ্যমত দিছিলোঁ যেনেকে গড়ে বাঘক খেদি লোৱা বা দুটা বাঘ লগতে। এবাৰ এইটো অতি বিৰল দৃশ্য। বাঘ আৰু পহু দেখাৰ লগে লগে খুব ভাল পায় আৰু পৰ্যটকে।